ৰাস পূজা হয়। গাহৰি হেপী নিউ ইয়াৰ। এইজনী হৈছে আমাৰ ফুচকি, খেৰ খাব দিছে। এইফালে বাইক খেৰ খাব দিছে, এইফালে আমাৰ খেৰৰ ঘৰটো। ফুচকি খা, সম্পূৰ্ণ খাবি দে। ফুচকি তোৰ চকুটা ভালে হোৱা নাই। এইফালে আমাৰ বাই যাই আছে বাৰী, ময়ো আহি আছোঁ পাছে পাছে। এইফালে আমাৰ ঘৰটো আৰু এইফালে হৈছে আমাৰ বাৰীৰ পিছফালে দিম ন, আমাৰ লাইব্ৰেৰী আছে আৰু মেইন ৰাস্তা আছে। এইটো মাটিয়া সিধাবাৰী মেইন ৰোড হয়। দেখাই আছোঁ আপোনালোকক। এইখন বেলেগৰ বাৰী আৰু এইখন হৈছে আমাৰ বাৰী। আমাৰ চেগুনৰ গছবিলাক এইফালে। এইফালে বহুত জংঘল হৈ আছিল না, তো বহুতে চাফা কৰি দিছে। মেইন ৰাস্তাটো দেখা পায়, এইটো মেইন ৰাস্তাটো। এইফালে অলপ জুম কৰি দিছোঁ। এইয়া এইখন হৈছে পথাৰ। এইটা গাহৰি কাৰবা। আৰু এইখন এই লাইব্ৰেৰীখন, এইখন হৈছে, এইটো হৈছে ষ্টেজটো। ইয়াতে আমাৰ ৰাস পূজা হয় আৰু বিহু হয় আৰু কিবা কিবি ফাংচন হ'লে ইয়াতে হয়। এইটো হৈছে মেইন ৰাস্তাটো। এইফালে সিধাবাৰী যোৱা ৰাস্তা আৰু এইফালে হৈছে মাটিয়া যোৱা ৰাস্তা। আমি বাৰী দিয়ে অহা যোৱা কৰোঁ প্ৰায়, মানে ভাল বতৰত। আৰু ইয়াতে এইবাৰ ধান ৰুইছিলে, বহুত বছৰ ৰোৱা নাছিলে, এইবাৰ ৰুইছিল। ধানবোৰ কাটিছে, নাৰাবোৰ আছে। এতিয়া আমি ঘৰলৈ যাম। এইটো কাৰ গাহৰি হয়? গাহৰি। গাহৰিটো চাইছে। গাহৰি গাটা একেবাৰে পেকতে লুতুৰ পুতুৰ। পৰা আহি পালোঁ, এইফালে বাই আহি আছে। আৰু এয়া হৈছে আমাৰ মূলা আৰু বেহৰৰ খেতি। বেহৰ এইফালে ফুলিছে আৰু ধুনীয়া কৰি। হেল্ল' ফ্ৰেণ্ড, এইটো আছিলে মোৰ ইউটিউবৰ প্ৰথমটি ভিডিঅ'। সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়াৰ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।